আজিৰ প্ৰথমটো খবৰ হৈছে যে দিল্লীৰ এইমছত আৰম্ভ হ'ল কোভেক্সিনৰ হিউমেন ট্ৰায়েল। ভেকচিনৰ কাৰণে কোনে কেনেকৈ ক'ত কৰিব পাৰিব আবেদন জানি লওক। দিল্লীৰ এইমছত ভাৰতৰ প্ৰস্তুত কৰা কৰোনাৰ প্ৰতিষেধক কোভেক্সিনৰ মানৱ দেহত পৰীক্ষামূলক প্ৰয়োগ আৰম্ভ হৈছে। নাম নথিভুক্তিকৰণত আৰম্ভ হোৱাৰ প্ৰথম 10 ঘণ্টা অন্তত 1000 জনে ৰেজিষ্ট্ৰেশ্যন কৰিছে। কোভেক্সিনৰ প্ৰথম তথা দ্বিতীয় পৰ্যায়ৰ হিউমেন ট্ৰায়েলৰ কাৰণে ICMR-এ এইমছসহ 12খন চিকিৎসা প্ৰতিষ্ঠানক বাছনি কৰিছে। কাজিৰঙাৰ বান পৰিস্থিতিৰ বুজ ল'লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হাতত বন্দুক তুলি লৈ বনকৰ্মীক কি ক'লে মন্ত্ৰীগৰাকীয়ে। সোমবাৰে কৃষিমন্ত্ৰী অতুল বৰা, সাংসদ কামাখ্যা প্ৰসাদ তাছা, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙক লগত লৈ মেচিন নাৱেৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বান পৰিস্থিতিৰ বুজ ল'লে মন্ত্ৰীগৰাকীয়ে। কহৰা বনাঞ্চলৰ মিহিমুখৰ পৰা নাৱত উঠিবলৈ কাঠপাৰা জিপচিৰে গৈ থকা অৱস্থাত পথৰ ওপৰত অৱস্থান কৰা এটা গড়ে পথ অৱৰোধ কৰাত অভাৱনীয় পৰিস্থিতিৰ উদ্ভৱ হয়। অৱশ্যে বনকৰ্মীয়ে গড়টো আঁতৰাই পঠাবলৈ সক্ষম হয়। হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে যে বনকৰ্মীৰ অস্ত্ৰ-শস্ত্ৰবিলাক সলনি কৰি থকা হৈছে। ৰাষ্ট্ৰীয় উদ্যানৰ হাইলেণ্ডসমূহ বানাক্ৰান্ত বন্যপ্ৰাণীৰ বাবে সহায়ক হৈছে বুলি তেওঁ মন্তব্য কৰে। লগতে তেওঁ মন্তব্য কৰে যে উপযুক্ত আঁচনি গ্ৰহণ কৰিলে কেন্দ্ৰই অসমৰ বান সমস্যাৰ বাবে পুঁজি যোগান ধৰিব। সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ আন এক ৰহস্য ফাদিল। ৰিয়া চক্ৰৱৰ্তীয়ে শ্বপিং কৰাৰ পৰা ইউৰোপ যোৱালৈকে সকলো খৰচ কৰিছিল সুশান্তৰ ডেবিট ক্ৰেডিট কাৰ্ডৰ পৰা। সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছৰে পৰা চৰ্চালৈ আহিছে বহু কথা। মৃত্যুৰ ৰহস্য উদঘাটনৰ বাবে আৰক্ষীয়ে চলাই থকা তদন্তৰ উন্মোচিত হৈছে বহু তথ্য। কিছুদিনৰ আগতে সুশান্তৰ প্ৰেমিকা ৰিয়া চক্ৰৱৰ্তীয়ে গৃহমন্ত্ৰীলৈ পত্ৰ লিখি জনাইছিল যে সুশান্তৰ মৃত্যুৰ তদন্তৰ দায়িত্ব CBI-ৰ হাতত অৰ্পণ কৰিব লাগে। কিন্তু তেনে সময়তে পোহৰলৈ আহিছে আন এক আশ্চৰ্যজনক তথ্য। সুশান্তৰ মৃত্যুৰ পিছৰে পৰা প্ৰায় 30 জন লোকক জেৰা কৰিছে মুম্বাই আৰক্ষীৰ তদন্তকাৰী দলে। আৰু প্ৰিয়সী ৰিয়াক জেৰা কৰাৰ সময়ত পোহৰলৈ আহিছে যে সুশান্তৰ টকা প্ৰায়ে খৰচ কৰিছিল ৰিয়াই। অৰ্থাৎ ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ডৰ পৰা নিয়মিত বজাৰ কৰিছিল ৰিয়া চক্ৰৱৰ্তীয়ে। কিন্তু সৰ্বমুঠ কিমান টকা খৰচ কৰিছিল সেই কথা জনোৱা নাই মুম্বাই আৰক্ষীয়ে। কেৱল ইমানেই নহয়, যোৱা বছৰ ইউৰোপ ভ্ৰমণত গৈছিল ৰিয়া আৰু তেতিয়াও আৰ্থিকভাৱে সহায় কৰিছিল সুশান্তই। সুশান্তৰ কাৰ্ডৰ পিন নম্বৰ পৰ্যন্ত আছিল ৰিয়াৰ ওচৰত। মাজে মাজে সুশান্তৰ ক্ৰেডিট, ডেবিট কাৰ্ড ৰিয়াৰ হাততে থাকে। শুক্ৰবাৰে পুনৰবাৰ জেৰাৰ সন্মুখীন হ'ল ৰিয়া চক্ৰৱৰ্তী। চৰকাৰী কৰ্মচাৰীৰ কাৰণে সুখবৰ, নিশা ডিউটি কৰিলেও পাব বিশেষ লাভ। কেন্দ্ৰীয় চৰকাৰে সপ্তম দৰমহা আয়োগৰ পৰামৰ্শ গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ কাৰণে নাইট ডিউটি এলাউন্স বলৱৎ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। এই সন্দৰ্ভত DOPTৰ নিৰ্দেশ জাৰি কৰি তথ্য প্ৰদান কৰিছে। বিভাগে এই নিৰ্দেশ যোৱা সপ্তাহৰ 13 জুলাই জাৰি কৰিছে আৰু 1 জুলাইৰ পৰা এয়া বলৱৎ কৰা হৈছে। ইয়াৰ লগতে কেন্দ্ৰীয় চৰকাৰে সকলো কৰ্মচাৰীৰ কাৰণে বৰ্তমানৰ ব্যৱস্থাৰ অধীনত বিশেষ গেট পেৰ আধাৰত নাইট ডিউটিৰ এলাউন্স উঠাই দিছে। সপ্তম দৰমহা আয়োগৰ পৰামৰ্শ বলৱৎ কৰাৰ পূৰ্বে গেট পেৰ আধাৰত কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰীক নাইট ডিউটিৰ এলাউন্স প্ৰদান কৰা হৈছিল। অৰ্থাৎ মৃত্যুক আঁকোৱালি লোৱা যোগেশৰ শৰীৰত নাই COVID-19ৰ সংক্ৰমণ। তেওঁৰ মৃত্যুৰ কাৰণ কি? অৱশেষত এটা দুশ্চিন্তাৰ পৰা মুক্ত হ'ল বহু লোক। কাৰণ দেওবাৰে পুৱা ঘৰৰ ভিতৰতে আকস্মিক মৃত্যু আঁকোৱালি লোৱা যোৰহাটৰ চহম শ্বপিং নামৰ শ্বপিং মলটোৰ কৰ্মচাৰী যোগেশলৈ COVID-19ৰ পৰীক্ষা ফলাফল নিগেটিভ আহিছে। উল্লেখযোগ্য যে দেওবাৰে পুৱা বিচনাতে বহি টিভি চাই থকা অৱস্থাতে হঠাৎ মৃত্যু হৈছিল যোৰহাটৰ 2 নং সোণাৰী গাঁৱত ভাড়াতীয়া হিচাপে থকা যোগেশলৈ। যোগেশ থকা 3 মহলীয়া ভৱনটোৰ এটা অংশত থকা এগৰাকী ভাড়াতীয়া যোৱা 14 জুলাইত COVID-19 আক্ৰান্ত হোৱা উক্ত ঘৰটোত কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছিল। কণ্টেইনমেণ্ট হোমত থকা অৱস্থাতে যোগেশৰ মৃত্যু হোৱা ঘটনাই হচকিত কৰি তুলিছিল বহু লোকক। যোগেশৰ মৃত্যুৰ ঘটনাই COVID-19 পৰিস্থিতিৰ লগত জড়িত আন কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উদ্বেগ ঘটিছিল। শেহতীয়া পৰিস্থিতিৰ ফলত মানসিকভাৱে বহু পৰিমাণে ভাগি পৰিছিল যোগেশ। এই কথা তেওঁ এজনক ব্যক্ত কৰিছিল। দীঘলীয়া লকডাউন অব্যাহত থকাৰ ফলত নিজৰ চাকৰিটো থাকিবনে নাই তাক লৈ দুশ্চিন্ত আছিল যোগেশ। এক প্ৰকাৰৰ হতাশাই গ্ৰাস কৰিছিল যোগেশক। মানসিকভাৱে বহু পৰিমাণে দুৰ্বল হৈ পৰা যোগেশৰ মৃত্যুৰ কাৰণ মৰণোত্তৰ পৰীক্ষাৰ পিছতহে স্পষ্ট হ'ব। কিন্তু এয়া কেৱল যোগেশৰ কাহিনী নহয়। COVID-19 পৰিস্থিতিৰ ফলত মানসিকভাৱে অস্থিৰ হৈ পৰিছে বহু লোক, বহু পৰিয়াল। কিন্তু এইবোৰ কথা পোহৰলৈ আহে এক জীৱন শেষ হৈ যোৱাৰ পাছতহে। অৱশেষত বাতিল হ'ল T20 বিশ্বকাপ। ক্ৰিকেট প্ৰেমীসকলৰ বাবে দুখবৰ। চলিত বৰ্ষত অনুষ্ঠিত হ'বলগীয়া T20 বিশ্বকাপ কৰোনা ভাইৰাছৰ বাবে বাতিল কৰা হৈছে। ICC-য়ে সোমবাৰে অনলাইন আলোচনাৰ যোগেদি এই সিদ্ধান্ত গ্ৰহণ কৰে। T20 বিশ্বকাপ অষ্ট্ৰেলিয়াত 18 অক্টোবৰৰ পৰা 15 নৱেম্বৰলৈকে অনুষ্ঠিত হোৱাৰ কথা আছিল। আনহাতে ICC-য়ে আজি পুৰুষৰ বাবে 3টা টুৰ্ণামেণ্টৰ কথা ঘোষণা কৰিছে। পুৰুষৰ T20 বিশ্বকাপ 2021 বৰ্ষৰ অক্টোবৰ-নৱেম্বৰত অনুষ্ঠিত হ'ব। ইয়াৰ ফাইনেল মেচখন 14 নৱেম্বৰত অনুষ্ঠিত হ'ব। লগতে BCCI আৰু এটা কথা জনায় যে 2023 চনত ভাৰতত অনুষ্ঠিত হ'ব ODI ৱৰ্ল্ড কাপ। অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ বৃহৎ সফলতা, দ্বিতীয়বাৰলৈ মানৱ দেহত সফল পৰীক্ষণ কৰোনা ভেকচিন। বহু প্ৰতীক্ষিত অক্সফৰ্ডৰ কৰোনা ভেকচিন মানৱ দেহত প্ৰথম পৰ্যায়ত পৰীক্ষণ সফলভাৱে সম্পন্ন কৰা হৈছে। অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ দাবী, এই ভেকচিন অতি নিৰাপদ আৰু ই বৃদ্ধি কৰিছে মানৱ দেহৰ ৰোগ প্ৰতিৰক্ষাৰ ক্ষমতা।
এই ট্ৰায়েলত 1077 জন লোকক সামৰি লোৱা হৈছিল আৰু সকলোৰে দেহত ইনজেকশ্যন মাধ্যমেৰে প্ৰয়োগ কৰিছিল প্ৰস্তুত কৰা কৰোনা ভেকচিন, যাতে এণ্টিবডি আৰু শ্বেত ৰক্তকণিকাৰ বিকাশ হয় আৰু কৰোনাৰ বিৰুদ্ধে যুঁজ দিব পাৰে। ইতিমধ্যে এই ভেকচিন 10 কোটি ড'জ অৰ্ডাৰ দিছে ব্ৰিটিছ চৰকাৰে।